Hello and welcome back to our YouTube channel Santana's World. মই শান্তনা আৰু মই আপোনালোক আটাইকে স্বাগতম জনাইছো। খুব বেছি গৰম পৰিছে, গৰমত অৱস্থা নাইকিয়া হৈ গৈছে আৰু এই গৰমৰ কাৰণে চুলি খুব বেছি ঘামি থাকে যাৰ ফলত চুলিও খুব সৰা হৈছে। তো মই ঘৰতে মোৰ চুলি কেনেদৰে যত্ন লৈ আছো তাকে মই আপোনালোকক ভিডিও আকাৰে দিছো। যদিহে আপোনালোকে সহায়ক হয় বুলি ভাবে বা আপোনালোকে তাত বস্তু কেইটা আছে আপোনালোকেও ব্যৱহাৰ কৰি চাব আৰু যদি আপোনালোকে সুফল পায় তেন্তে মোক নিশ্চয় জনাব। ভিডিও দুটাত এটা আছে মই চুলিত কেনেদৰে তেল লগাও কি কি মিহলি কৰোঁ আৰু আনটোত হৈছে যে মই চুলিত কি পেক লগাও যিটোৱে চুলিখিনি খুব বেছি সফ্ট আৰু সিল্কি কৰে। যদিহে আপোনালোকৰ বাবে সুবিধাজনক হয় আপোনালোকে নিশ্চয় ব্যৱহাৰ কৰিব। হেল্ল' ভাবিছোঁ আজি চুলিকেইটা অকণমান পেম্পাৰ কৰোঁ। মোৰ চুলিকে ড্ৰাই হৈ গৈছে, তো আছে ঘৰত অকণমান দৈ আৰু কণী আছে, তো দুটা মিক্স কৰিম আৰু লগাম। আৰু কথাটো হ'ল আজি হৈছে বৃহস্পতিবাৰ, মাৰ পাৰ্মিশ্যন লৈছোঁ দৈ লগোৱা, কণীৰ কথাটো কোৱা নাই। চাওঁ গালি দিয়ে নে কি হয়, ব'লক একেলগে লগাম। ফাৰ্ষ্ট এয়া হৈছে আমাৰ এল'ভেৰা জুচ উলিয়াই থোৱা আছিলে, এয়া অকণমান লৈছোঁ চুলি হিচাপত। দেন এটা যাব আমাৰ নাৰিকল তেল, এল'ভেৰা জুচৰ লগত যাব নাৰিকল তেল আৰু এটা বস্তু এইটো হৈছে টাৰ্মাৰিক এচেঞ্চিয়েল অইল। এইটো ইয়াতে যাব ফিউ ড্ৰপছ, মানে অকণমান। আচ্ছা, এইখিনিও হ'ব টাৰ্মেৰিক অইল। এই গোটেইখিনি মিক্স কৰিম তিনিওটা আৰু চুলিত লগাম।